हेलो फ्रेंड्स मैं निताली और मोर चैनल नयनतालिस ब्लॉगলৈ সকলোকে স্বাগতম और आज मैं এটা ভিডিও লৈ আহিছো আপোনালোকৰ সকলোৰ বাবে আৰু এই ভিডিওটোত মই শেয়াৰ কৰিম পিয়াজৰ তেল আৰু মই কেনেকৈ বনাইছো হেতুকে শেয়াৰ কৰিম আপোনালোকক যদিহে আপোনালোকৰ চুলি হৰা পকা চুলি প্ৰবলেম উকনি ডেন্ড্ৰাফ ছালৰ যদি কিছু প্ৰবলেম হৈ থাকে তেনেহলে এই ভিডিওটো নিশ্চয় আপোনালোকৰ বাবে লাভদায়ক হ'ব মই পিয়াজৰ তেল যোনটো বনাম আৰু মই ভাবো যে আপুনি মানে বাহিৰৰ প্ৰডাক্টস কেমিক্যাল প্ৰডাক্টস ইউজ কৰাতকৈ যদি আপোনালোকে বা মই নিজে যদি নেচাৰেল বস্তু দি যদি মই বনাব যদি পাৰো তেনেহলে হেতুতকৈ আৰু কি কথা আছে কাৰণ তাতে ফুলি ট্ৰাস্টেড হ'ব তাৰ পাছত নেচাৰেলি বস্তু হ'ব কাৰণ তাতে কোনো ধৰণৰ হাৰ্মফুল প্ৰডাক্টস একো এড কৰা নহয় সো মই ভাবো যে ঘৰতে যদি আমি যিকোনো বস্তু আমাৰ ট্ৰিট কৰাৰ কাৰণে যদি আমি ঘৰতে যদি ডিৱাই যদি কৰিব পাৰো ডিআইৱাই যদি কৰিব পাৰো তেনেহলে আমি 100% ৰিজাল্ট পাম আৰু মই এই ভিডিওটো শেয়াৰ কৰাৰ দুটা কাৰণ আছে কাৰণ মই এই সিচুৱেচনৰ পৰা আগতেও ভুগিছো আৰু এতিয়াও ভুগি আছো অলৰেডি মই পিয়াজৰ তেল লগাই ইয়াতে ভিডিওত বহিছো আপোনালোকৰ যেতিয়া মোৰ প্ৰথম ছোৱালীজনী হৈছিল তেতিয়াও মোৰ চুলি বিৰাট হৈছিল কাৰণ কয় যে লৰাচলি যেতিয়া জন্ম হয় তেতিয়া হেনো মাগৰ বিৰাট চুলি হৰে সো তেতিয়াও মোৰ হৈছিল কিন্তু তেতিয়া মোৰ ইউটিউব চেনেল নাছিল তেতিয়া মোৰ ইউটিউব চেনেল নাছিল আপোনালোকৰ শেয়াৰ কৰিব বাট এতিয়া মোৰ সেকেন্ড বেবিটো হতে আকৌ মোৰ হেকে প্ৰবলেম ষ্টাৰ্ট হৈছে চুলি হৰা ধৰক বহুত বেছি চুলি হৰে একদম মোৰ বহুত দুখ লাগি যায় দেখিলে মোৰ দুখ লাগি যায় তাৰ পাছত এতিয়া মোৰ ইউটিউব চেনেল আছে সো ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো এই ভিডিওটো তেন্তে বেছি দেৰি নকৰি আজি আমাৰ এই ভিডিওটো ষ্টাৰ্ট কৰো বলক আৰু হেখলে চাব ভিডিওটো আৰু যদিহে ভাল লাগে প্লিজ লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু ভুলতে সাবস্ক্ৰাইব নকৰাকে মোৰ চেনেলটোৰ পৰা গুচি নাযাব আৰু লগত থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিব এই পিয়াজৰ তেলত কিছুমান ইনগ্ৰেডিয়েন্টস এড কৰিম যেনে আমলাত ভিটামিন সি পোৱা যায় যোনটো আমাৰ চুলিৰ বাবে বিৰাট উপকাৰী তাৰপিছত এলোভেৰা আমাৰ চুলিৰ উফি হোৱাত বাধা কৰে তাৰপিছত স্কাল্পটো সুট কৰে মানে সুথিং কৰে ইয়াতে এলোভেৰা ভিটামিন এ সি আৰু ই পোৱা যায় তাৰপিছত মই মিঠি গুটিও কেটামান তাতে এড কৰিছো মিঠি গুটি তাতে আইৰন আৰু প্ৰটিন পোৱা যায় আৰু মিঠি গুটি যদিহে ৰাতিটো পানীত ভিজাই পেলাই পিছদিনা যদিহে পানীটো খালি পেটত খোৱা যায় তেতিয়াও কিছু ৰিজাল্ট পোৱা যায় চুলি আৰু শৰীৰৰ বাবে বা এই পানীটো দি আপুনি চুলি ধুৱেও তেতিয়াও বহুত বেছি ৰেহাই পায় চুলি তাৰ পাছত মই ইয়াতে ব্যৱহাৰ কৰিছো ফুল মানে হাবিস্কাছ জবা ফুল আৰু জবা ফুলৰ পাত যেটো এটো কন্ডিশনিং টাইপ কৰে চুলিখিনি শাইনিং কৰে আৰু বহুত সিল্কি কৰে হেবাবে মই ইয়াতে ইউজ কৰিছো তাৰ পাছত নিম পাত ইউজ কৰিছো যেটো নিম পাত হল কি চুলিখিনি যদি আপোনালোকৰ যদি উফিও থাকে বা উকনিও যদি থাকে তেতিয়া এই নিম পাতে হেখিনি মাৰি পেলাই সো গুটেখিনি মিলাই ইনগ্ৰেডিয়েন্টস খিনি আপোনাৰ অল 100% নেচাৰেলি হয় সো আপোনালোকৰ নেচাৰেলি যেহেতু হয় হেবাবে আপোনাৰ চুলিখিনি হৰাৰ পৰা একদম টোটালি ৰেহাই দিব আৰু মই ফাৰ্স্ট দুটা লম এনেকুৱা সাইজৰ দুটা পিয়াজ তাৰ পাছত জবা ফুলৰ পাত কেখিলামান ধুনিয়াকে মই ধুই লৈছো তাৰ পাছত জবা ফুল মই 3 পাহ লৈছো তাৰ পাছত নিম পাত হৰকে ললো কোনো কথা নাই তাৰ পাছত এফালে এলোভেৰা মই এলোভেৰাটো বেছি ডাঙৰ সাইজ লোৱা নাই কুমলিয়াই লৈছো যাতে মই ভিতৰৰ যোনখিনি পোৰ্শনৰ লগত মই বাহিৰৰ যোনটো পাৰ্ট বাকলিটো তাতে দি দিম এড কৰি দিম তাৰ পাছত কেটামান মিঠি গুটি তাৰ পাছত আমলা গুৰি আৰু মই তেলৰ বাবে খাটি সৰিয়হ তেল ইউজ কৰিম মই ইয়াতে কোনো বেলেগ তেল ইউজ নকৰো মোৰ যোনটো পিয়াজৰ তেল হ'ব আৰু মই নাৰিকল তেল ইউজ কৰা নাই সৰিয়হ তেল খাটি সৰিয়হ তেল মই ইউজ কৰিম
এতিয়া যেহেতু পিঁয়াজখিনি কাটি ল'লোঁ এনেকুৱাকৈ 4 টুকুৰ কৰি আৰু এতিয়া গোটেইখিনি মই এতিয়া পেষ্ট এটা বনাই পেলাম আৰু পেষ্ট বনাবলৈ মই যোনটো মিক্সাৰ গ্ৰাইণ্ডাৰ বাটি ল'ম সেইটো ভালকৈ ধুই ল'ম কাৰণ তাৰ আগতে মই কিবা কিবি মছলা চছলা পিছোঁ যাতে কোনো ধৰণৰ জলকীয়া বা মছলা ইনগ্ৰিডিয়েণ্টছ মোৰ এই তেলটোত এই মিক্সাৰটোত যাতে মিহলি নাযায় মই ভালকৈ ধুই ল'ম বাটিটো চাৰ্ফেৰে মই ৰাতি ভিজাই থৈছোঁ বাটিটো আৰু এতিয়া মই ইয়াতে গোটেইখিনি পেষ্ট বনাই দিম আৰু এইখিনি হ'ল পেষ্টখিনি আৰু পেষ্টখিনি কালাৰটো অকণমান গ্ৰীনিছ হৈছে কাৰণ মই ইয়াতে যিহেতু জবা ফুলৰ পাত এড কৰিছিলোঁ তাৰপাছত আমলখি দিছিলোঁ সেইবাবে কালাৰটো অকণমান গ্ৰীনিছ টাইপ হৈছে আৰু ইয়াতে মই পানী ব্যৱহাৰ কৰা নাই আপোনালোকেও ব্যৱহাৰ নকৰিব যদি এনেকুৱা এটা পেষ্ট বনায় পাৰিলে ইয়াতে আপোনালোকে যদি দিব বিচাৰে অকণমান তেল এড কৰিব আৰু তেল এড কৰিব পানী এড নকৰিব আৰু ভুলতো এইটো যোনটো হেৰি হয় বাচনটো মানে মিক্সাৰ গ্ৰাইণ্ডাৰ যোনটো বাটি এইটো বাটিটো যাতে ভালকৈ ধুই লৈ ধুনীয়াকৈ শুকুৱাই লয় তাৰপাছতহে গ্ৰাইণ্ড কৰিব আৰু তেন্তে বলক এতিয়া আমাৰ তেল বনোৱা ৰেচিপিটো ষ্টাৰ্ট কৰোঁ তাৰ বাবে আমাক এনেকুৱা এটা পেন লাগিব চচপেন আৰু ইয়াতে মই এইখিনি পেষ্টখিনি দি দিম আৰু অলপ সময় লৰাই দিম তাৰপাছত ইয়াতে মই সৰিয়হ তেলখিনি এড কৰি দিম এইটো আপোনালোকৰ নিজৰ হিচাপত দিব পাৰিব কিমান লাগে তেল আৰু এতিয়া লৰচৰ কৰি দিম 10-15 মিনিটমান এনেকৈ অকণমান ষ্টিৰ কৰিম মানে অলপ লৰচৰ কৰি দিম তাৰপাছত ফ্লেমটো কমাই বন্ধ কৰি দিম আৰু 10 মিনিট পাছত হৈ যোৱাৰ পাছত মই এনেদৰে ফেনৰ তলত ৰাখি থৈছোঁ যাতে ঠাণ্ডা হওক মিক্সাৰটো আৰু এতিয়া মই তেলখিনি ৰেডি কৰিম আৰু মই এনেকুৱা এটা বাতি লৈ লৈছোঁ আৰু এনেকুৱা চফা হেংকি বা বগা কাপোৰ চফা হ'ব লাগিব যাতে আমি তেলটো পেষ্টটোৰ পৰা চেপি পেলাই উলিয়াব পাৰোঁ আৰু বাতিটোৰ ওপৰত মই এনেদৰে কাপোৰখন পাতি লৈছোঁ আৰু মাজত অকণমান ভিতৰৰ ফালে সোমোৱাই দিছোঁ কাপোৰখন আৰু ইয়াতে মই এতিয়া এই পেষ্টখিনি ঢালি দিম এয়া মোৰ তেল ৰেডি যিহেতু তেলটো অকণমান ৰঙা অকণমান মাটিয়া কালাৰ হৈছে কাৰণ মই ইয়াতে আমলখি গুৰি তাৰপিছত জবা ফুলৰ পাত ইত্যাদি দিছোঁ সেইবাবে কালাৰটো অকণমান চেঞ্জ হৈছে আৰু যিহেতু নিম ইয়াতে এড কৰিছোঁ নিম পাত তাৰ বাবে গোন্ধটো অকণমান নিম হৈছে একো কোনো কথা নাই এই তেলটো বহুত উপকাৰী হয় কাৰণ যিহেতু আমি নিজে ঘৰত বনাইছোঁ নিজে ঘৰত বনোৱা তেল বিৰাট ভাল হয় উপকাৰী হয় আৰু এই তেলটো ৰাতি হোৱাৰ আগত শুব যোৱাৰ আগত চুলি ধুনীয়াকৈ লগাই মাছাজ কৰি পেলাই ৰাতিটো ৰাখি ৰাতিপুৱা শ্বেম্পু কৰি দিলে হ'ল তেতিয়া আপুনি ৰিজাল্ট পাই যাব কেইদিনমান লগোৱাৰ পাছত